নমস্কাৰ মই দীপ সিঙে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এক অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে কিছুমান আচলতে ভুলৰ অন্তৰালত কিছুমান শুদ্ধ পথ নিৰ্ণয় কৰা হয় ঠিক তেনেদৰে কিছু দৃশ্যাংশৰ মাজতো তেনেকুৱা কিছুমান ঘটনা বুজোৱা যায় আচলতে বহু ভুলৰ অন্তৰালত যিদৰে মানুহক শুধৰণি কৰে ঠিক তেনেকৈ বহু ভুল শুধৰাই এখন ছবি বা কিছু দৃশ্য গ্ৰহণ কৰা হয় ঠিক তেনেকৈ আজি আপোনালোকৰ শাওনৰ পথাৰত আজি আহিছোঁ এভুমুকি মাৰিবলৈ এটা কভাৰ ভিডিঅ' আপোনালোকৰ বাবে মৰমৰ ভণ্টি কেইজনীমানে আপোনালোকৰ বাবে আজি বনাবলৈ আহিছে আৰু তাকে আজি কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ মই আগবঢ়াবলৈ লৈ আহিছোঁ গতিকে আহক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ উপভোগ কৰোঁ আচলতে এই দৃশ্যগ্ৰহণত কিছুমান হোৱা ভুল ত্ৰুটি কিদৰেনো পুনৰ আকৌ প্ৰস্তুত কৰি কিদৰে সজাই তোলা হয় তাৰ মাধ্যমে আজি ভিডিঅ'টোৰ মাধ্যমে সকলো ভিডিঅ'বোৰ দেখুৱাম আহক গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ খুব বৰষুণ বতৰ আচলতে তথাপিতো বহুত কষ্টৰে গোটেই কামখিনি কৰা হৈছে ধুনীয়াকৈ গোটেই কষ্টৰে গোটেইখিনি কৰিছে বহুত বোকা আমাৰ ৰাজায়ো বহুত কষ্ট কৰিছে দেই ৰাজা হাই
এই ছোৱালীজনী বৰ উঠিছে দেই আজি বৰ ধুনীয়া ধুনীয়া উঠিছে ল'ৰাজনী এইটো ৰেডি হোৱা নাই এই গান বজাই নিবি দে কোনো ৰ অঁ ইচিনা ঘূৰিব লাগিব কেনে ঘূৰিব কোনে চচ কিবা এটা কোৱা নাই ৰা পিছলৈ আহি থৈ যাব লাগিব কিবা কোৱা আকৌ আমাৰ মাজত আমাৰ কেমেৰামেন ৰাজা কিবা এটা কোৱা তুমি হেৰি কৈ দিবা ষ্টাৰ্ট বুলি কৈ দিবা তেতিয়া কৈ দিবা ৰাজা হৈছে নাই চং নবজাবি ৰ নিদিবি ৰখি নিবি দেই গতিকে ইমান পৰে আপোনালোকক গীতটি দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিব লাগিব কাৰণ ভিডিঅ'টো ইমান বেছি দীঘলীয়া হৈ গ'লে আপোনালোকৰ আমনি লাগিব গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ।